हेलो फ्रेंड्स, আজি কট্ৰিমাজলৰ ভেজিনেল জেল যেটো আছে ক্যান্ডিড ভি জেল তো এই ক্যান্ডিড ভি জেলৰ বিষয়ে গোটেইখিনি আলোচনা কৰিম। আজিৰ ভিডিঅটো মহিলাসকলৰ কাৰণে বহুত দৰকাৰী ভিডিঅ হ'ব কাৰণ মহিলাসকলৰ বিয়াৰ আগতো বা পিছতো যেতিয়া হলো কেতিয়াবা আপোনাৰ গুপ্তাংগত ভেজিনাত ফাঙ্গেল ইনফেকশন হৈ যায় যাৰ ফলত আপোনাৰ বহুত খুজতি হয় তাতে ভেজিনাৰ বাহিৰত বা ভিতৰ সাইডতো বহুত খুজাৰ ফলত ৰঙা পৰি যায় যাৰ ফলত পিছত তাতে আকৌ বহুত জ্বলন অনুভৱ কৰে বার্নিং সেন্সেশন এটা হয় আৰু ইয়াৰ পিছতো আপোনাৰ তাতে লাহাৰ পিছত গৈ বিষ হৈ যায় পেশাব কৰিব টাইমত বহুত জ্বলন পূৰণ কৰে বা ইন্টাৰকোৰ্স কৰাৰ টাইমত যৌন মিলনৰ সময়তো বহুত জ্বলন পূৰণ বিষায় গতিকে এই প্ৰবলেমটো দূৰ কৰিবৰ কাৰণে আপোনাৰ এই ফাঙ্গেল ইনফেকশনটো ভাল কৰিবৰ কাৰণে এটো ক্যান্ডিড ভি জেল যেটো আছে বহুত ভাল ৰিজাল্ট দেখায় গতিকে এই ক্যান্ডিড ভি জেলটো কেনেকৈ লগাব লাগে বা ইয়াৰ কিবা সাইড ইফেক্ট আছে নেকি কিমান দিন লগাব লাগে ইয়াৰ বিষয়ে গোটেইখিনি আলোচনা কৰিম তো আপোনালোকে ভিডিঅটো লাষ্টলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভেজিনাৰ ফাঙ্গেল ইনফেকশনটো যেটো আপোনাৰ গুপ্তাংগত ফাঙ্গাসে ইনফেকশন কৰে খুজতি হয় কোনো জ্বলন হয় বা পিছত বিষ হৈ যায় সোয়েলিং হৈ যায় ফুলি যায় বা হোৱাইট ডিসচাৰ্জ সাদা স্ৰাৱৰ প্ৰবলেম হয় ফাঙ্গেল ইনফেকশনৰ ফলত গতিকে এই ফাঙ্গেল ইনফেকশনটো যিমান পাৰে সোনকালে ঠিক কৰিব লাগে সোনকালে ট্ৰিটমেন্ট কৰিব লাগে নহলে যিমান দিন পাৰ হয় ফাঙ্গেল ইনফেকশনটো লাহে লাহে বাঢ়ি গৈ থাকে আৰু এটা সময়ত গৈ কিনি গৰ্ভাশয় পায় গৈ আৰু তেতিয়ালৈকে যদি গৰ্ভাশয় পাই গলে তেতিয়া এই ফাঙ্গেল ইনফেকশনটো বেছি সিভিয়াৰ ষ্টেজ পায় গৈ গতিকে তাৰ আগতে আপোনালোকে এই ফাঙ্গেল ইনফেকশনটো ট্ৰিটমেন্ট কৰি ঠিক কৰাটো অতি প্ৰয়োজনীয় আৰু ফাঙ্গেল ইনফেকশন হৈ থকা টাইমত আপোনালোকে মনত ৰাখিব বিবাহিত মহিলাসকলে ইন্টাৰকোৰ্স কৰাটো যৌন মিলন কৰাটো বৰ ৰিস্কি হৈ যায় কাৰণ ফাঙ্গেল ইনফেকশনটো এজনৰ পৰা আন এজনৰ গাত যায় টাচ কৰিলে গতিকে যদি আপুনি যৌন মিলন কৰে তেতিয়াহলে পুৰুষৰ যৌনাংগটো গৈ কিনি ফাঙ্গেলে ইনফেকশন কৰিব পাৰে তো এটো মেডিসিনটো যদি আপুনি পেকেটৰ পৰা যেতিয়া খুলিলে দেখিব ভিতৰত আপোনাৰ কট্ৰিমাজলৰ জেলটো আছে টিউবটো থাকিব তাৰ লগতে আপোনাৰ এটা এপ্লিকেটৰ এটা দিয়া থাকে বগা কালাৰৰ সিৰিঞ্জৰ নিচিনা এপ্লিকেটৰ এটা দিয়া থাকিব এই এপ্লিকেটৰতে মেডিসিন হুমাই আপোনাৰ গুপ্তাংগৰ ভিতৰলৈকে হুমাই মেডিসিনটো লগোৱা হয় ভিতৰত লগোৱা হয় তো আপোনালোকে মেডিসিনটো লগোৱাৰ আগতে হাতটো ধুই লব ভালকে সফা কৰি হাত ধুই লব ধুই মেলি তাৰ পিছত এই এপ্লিকেটৰটো আপোনাৰ টিউবৰ মুখত লগাই লব ভালকে পেচ আছে তাতে ভালকে লগাই লব লাগে লগোৱাই লাহে লাহে সেই টিউবৰ পৰা মেডিসিনটো এই সিৰিঞ্জৰ ভিতৰত যেটো এপ্লিকেটৰ আছে এটো বেজি সিৰিঞ্জৰ নিচিনা টানি হেফালৰ পৰা চেপি টানি এটোত মেডিসিন ভৰাই লব লাগে তো আপোনালোকে ডক্টৰ যিমান পৰিমাণে মেডিসিন একবাৰত লগাব দিয়ে সাধাৰণতে 3 পৰা 5 গ্ৰামলৈকে মেডিসিন একবাৰত লগাব দিয়া হয় তো ডক্টৰ যিমানখিনি লগাব দিয়ে হিমানটো ভৰাই লব এই এপ্লিকেটৰৰ ভিতৰত আৰু এপ্লিকেটৰত মেডিসিন ভৰোৱাৰ পিছত আপোনালোকে বিছনাত সিধা হৈ শুই দিব লাগে হৈ মেলি ভৰি দুখন অলপ চেষ্টৰ ফালে অলপ উঠাই ওপৰত উঠাই বুকুৰ ফালে উঠাই তাৰ পিছত এপ্লিকেটৰটো আপোনালোকৰ গুপ্তাংগৰ ভিতৰত ভেজিনাৰ ভিতৰত সোমাব লাগে সোমাই কিনি এটো যেটো এপ্লিকেটৰ সিৰিঞ্জৰ নিচিনা আছে তাতে পুশ কৰিলে মেডিসিনখিনি ভিতৰত যায় আপোনাৰ ভিতৰত লাগিব মেডিসিনখিনি গতিকে লগোৱাৰ পিছত লাহেকে এপ্লিকেটৰটো টানি উলাই দিব লাগে আৰু উলাই আপোনালোকে মোটামুটি 5 মিনিট মান সময় শুই থাকিব লাগে যাতে মেডিসিনটো লগালগ ওলাই না যায় সেইকাৰণে ৰাতি শুৱাৰ আগতে এটো মেডিসিনটো যদি আপোনালোকে লগায় তেতিয়াহলে মেডিসিনটোৰ বেষ্ট ৰিজাল্ট দেখা পোৱা যায় ভাল ৰিজাল্ট দেখা পোৱা যায় গতিকে আপোনালোকে পাৰিলে ৰাতি শুৱাৰ আগতে এটো মেডিসিনটো ইউজ কৰিব আৰু মোটামুটি 5 দিন বা 7 দিন লৈকে ইউজ কৰিলে এটো মেডিসিনটোৰ ৰিজাল্ট দেখাই দিয়ে আপোনাৰ যেটো ফাঙ্গেল ইনফেকশন হয় ভেজিনাৰ ভিতৰত যাৰ ফলত বহুত খুজতি হৈছিলে বা জ্বলন পূৰণ হৈছিলে বা ৰঙা পৰি গৈছিলে সোয়েলিং হৈছিলে আৰু বেছিকৈ আপোনালোকৰ হোৱাইট ডিসচাৰ্জ ধাতুৰ প্ৰবলেম হৈ আছিল সাদা স্ৰাৱৰ প্ৰবলেম হৈ আছিল এই প্ৰবলেমখিনি কমি যায় বহুত পৰিমাণে আৰাম পাই যায়
আৰু সাইড এফেক্টৰ কথা ক'ব গ'লে কিছুমান কমন সাইড এফেক্ট যেনেকৈ নজিয়া ভমিটিং দেখা পোৱা যায় কিছুমান পেচেণ্টৰ ক্ষেত্ৰত আৰু কিছুমান পেচেণ্টৰ লোৱাৰ এবডোমেন পেইনো দেখা যায় তল পেটৰ বিষ দেখা যায় আৰু কিছুমানৰ লগোৱাৰ পিছত বাৰ্নিং সেন্সেশন জ্বলন পূৰণ হোৱাও দেখা যায় ভেজিনাৰ ভিতৰত এনেকুৱা কিছুমান সাইড এফেক্ট দেখা পোৱা যায় ইয়াৰ উপৰিও যদি আপোনালোকে যদি কিবা আনৱান্টেড কিবা সাইড এফেক্ট দেখা পায় তেতিয়াহ'লে আপোনালোকে লগ ডক্টৰ কনসাল্ট কৰিব কনসাল্ট কৰিয়ে তাৰ পিছতে মেডিচিনটো ইউজ কৰিব তো ফ্ৰেন্ডস ভিডিওটো ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি কিবা কোৱেশ্চন সুধিব থাকে মেডিচিনটোৰ ওপৰত তেতিয়াহ'লে মোক নিশ্চয় কমেন্টছ কৰিব মই আপোনালোকক নিশ্চয় আনসাৰ দিব চেষ্টা কৰিম